हेलो गाइस माने मोर अहमबासी गाइस की खबर आपनालोকৰ निश्चय आशा करूँ সকলোবোৰ ভালে আছে। পোনপ্ৰথমে আপোনালোকক মোৰ এডভেঞ্চাৰ লাইভ ইউটিউব চেনেলটোলৈ স্বাগতম জনালো। যেহেতু আজি ভিডিঅ'টো আপোনাৰ ৰাতি আৰম্ভ কৰিছোঁ, মানে আপোনাৰ লগৰীয়া দুজন আহিলে কমলাবাৰীৰ পৰা, তেহেঁতি এটা হাঁহ লৈ আহিলে সুন্দৰকৈ। আজি আপোনাৰ হাঁহ আৰু কোমোৰাই খোৱা হ'ব। বহুত দিন যিহেতু আপোনাৰ ভিডিঅ' দিয়া নাই, সেইটো কাৰণে ভাবিলোঁ আজি আপোনাক সুন্দৰকৈ হাঁহ আৰু কোমোৰা খোৱা হ'ব। বলক তেন্তে আজি দেৰি নকৰি আজি আমাৰ ৰাতিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। আজি আমাক সুন্দৰকৈ ভাইজানে লৈ আহিলে এটা মতা হাঁহ। ভাইজান, মতা হাঁহ নহয় জানো? কিমান লৈছে দামটো? পূৰা 500 টকা। যিহেতু আপোনাৰ 500 টকাৰ তলত আপোনাৰ হাঁহ চাহ নাপায়। এইফালে আপোনাৰ এখন মোৰ বাইকখন আছে আৰু এইফালে পূৰা ফাৰ্ম আজি মানে ধুনীয়াকৈ মম চম জ্বলাই মেলি অলপ ধুনীয়া কৰি থৈছোঁ। যিহেতু এইফালে চৌকা তৌকা পূৰা খান্দি ৰেডি কৰি থোৱা হৈছে, বনাবহে লাগে। এইখিনি পলচিন আছে জুই জ্বলাবৰ কাৰণে, এইটো পলচিন চলচিন গোটাই থোৱা হৈছে। এইফালে খৰি চৰি সুন্দৰকৈ গোটাই থোৱা হৈছে। আৰু এইফালে এয়াই আৰু আজি যিহেতু আপোনাৰ বহুত একদম ৰাতি আন্ধাৰ দেখিছে, কোনো নাই। এফালেও জংঘল, পূৰা জংঘল। এইফালে আমাৰ গোটেই বস্তুবিলাক সুন্দৰকৈ ৰেডি কৰি থোৱা আছে। এবাৰ আপোনালোকক সকলোখিনি বস্তু আমাৰ দেখাই দিছোঁ মজাকৈ। মেইন বস্তুটো একদম হাঁহৰ মাংস, যিহেতু মতা হাঁহ। চাল্লা দেখিছেনে, কালাৰে বেলেগ হৈ আছে। মানে এইফালে মতা হাঁহ আৰু এইফালে আপোনাৰ লগত মানে খাবলগীয়া মছলা চছলাবিলাক আছে। এইফালে আপোনাৰ কোমোৰা আলু সুন্দৰকৈ কাটি থৈছোঁ। এইফালে বিলাহী এটা আছে মজাকৈ, আৰু এইফালে আপোনাৰ এইফালে পিঁয়াজ, এইফালে আপোনাৰ নহৰু আদা পেষ্টি আছে। এইফালে সুন্দৰকৈ মান ধনিয়া মজা। আৰু এতিয়া সুন্দৰকৈ আমাৰ অলপ পাছত ৰেচিপি মানে ষ্টাৰ্ট কৰা হ'ব আৰু ধুনীয়াকৈ জুই চুই জ্বলাই ল'ম, মজাকৈ খানা ৰেডি। যিহেতু সিদিনা আপোনালোকে দেখিছিলে সুন্দৰকৈ সেইফালে আপোনাৰ মন্দিৰ এভাগ আছে, বাবা মন্দিৰ এভাগ আছে। জয় শিৱৰাম। এইফালে আপোনাৰ এইবাৰ বিচনা এখন আছে আৰু এনেই ৰেষ্ট চেষ্ট কৰিবলৈ এইফালে এয়া লগৰীয়া দুজন আহি যিহেতু বহি আছে। এইফালে নিজৰ ফ্ৰেছটো চাবলৈ সুন্দৰ এখন গ্লাছ আছে দেখিছে। আৰু আপোনাৰ এয়াই এইফালে এইটো চাৰ্জিং লাইট, যিহেতু আপোনাৰ ইয়াৰ পাৱাৰটো কমি গ'ল। এইফালে কেণ্ডেল চেণ্ডেল আনি থৈছোঁ আৰু খোৱা পানীটো এইফালে আনি থোৱা আছে। এইফালে আপোনাৰ এটা আছে আপোনাৰ এনাৰ্জি ড্ৰিংক, এইটো নতুনকৈ ওলাইছে হেল্থ। সুন্দৰকৈ আমাৰ একদম আপোনাৰ দেখিছে এইফালে জুই জ্বলি গ'ল সুন্দৰকৈ, যিহেতু আমি আপোনাৰ জুই জ্বলাই দিলোঁ। এইফালে দেখিছে খৰি ভৰাই দিয়া হ'ল আৰু এইফালে কেৰাহীও মজাকৈ উঠাই দিয়া হ'ল। এইফালে আপোনাৰ লগৰটো দোকান গৈছে। এইফালে কেৰাহী চেৰাহী সুন্দৰকৈ উঠাই দিয়া হৈ গ'ল। আৰু যিহেতু এতিয়া আপোনাৰ ধুনীয়াকৈ তেলটো দিয়া হ'ব। ইয়াত তেলটো দি মেলি ধুনীয়াকৈ আপোনাৰ চিকেনটো প্ৰথম ফ্ৰাই কৰি ল'ম। চিকেন নহয়, আপোনাৰ হাঁহৰ মাংস, চিকেন আহি গৈছে। ধুনীয়াকৈ এতিয়া মিঠাতেলটো ইয়াত দি দিয়া হ'ব মজাছে। ধুনীয়াকৈ আমাৰ আপোনাৰ মাংস একদম সিজি আছে। এতিয়া তলত এফালে জুই জ্বলি আছে আৰু এফালে ধুনীয়াকৈ কোমোৰা আছে, আলু আছে। কোমোৰা আৰু আলুটো ধুনীয়াকৈ দিম আৰু যিহেতু মাংসটো আপোনাৰ অলপ ফ্ৰাই হৈ লওক, সেইটো কাৰণে অলপ ধুনীয়াকৈ মাংসটো এতিয়া আমি অলপ ঢাকি দিয়া হ'ব। ধুনীয়াকৈ অলপ মাংসটো ধুনীয়াকৈ ফ্ৰাই হৈ লওক, তাৰপিছত ধুনীয়াকৈ কোমোৰা আৰু আলুটো মজাছে দি দিয়া হ'ব। যিহেতু আজি আপোনাৰ খানাটো মানে খোৱা কোনো উদ্দেশ্য নাছিলে, আপোনাৰ লগৰীয়াটোৱে ফোন কৰিলে আৰু তেহেঁতি ক'লে হাঁহ এটা লৈ গৈছোঁ ভাইজান, সুন্দৰকৈ আজি খানাটো খোৱা হ'ব। আৰু এইফালে আমাৰ দেখিছে সুন্দৰকৈ চিকেন বনাই থকা হৈছে। আৰু যিহেতু ভাতটো আপোনাৰ ঘৰত বনাব দিছোঁ, মানে কি কাৰণে ঘৰত বনাব দিছোঁ, ইয়াত মানে অকণমান অসুবিধা হ'ব, সেইটো কাৰণে ঘৰত ভণ্টিক ভাতটো বনাব দিছোঁ। ধুনীয়াকৈ ঘৰৰ পৰা ভাতটো লৈ আহিম আৰু মাংসটো ধুনীয়াকৈ মোৰ ফাৰ্মত বনাই আছোঁ। এইফালে
দেখিছে বলক আহক ধুনীয়াকৈ এবাৰ আপোনালোকক ভিউটো মজাকৈ দেখাই আছোঁ। এফালে মাংস কি হৈছে চাগে ঠিক নাই, আপোনাৰ মাংস চাগে ধুনীয়াকৈ ফ্ৰাই হৈ আছে। এই মজা এই যে এফালে মাংস কালাৰে মজা হৈ গৈছে। যিহেতু হাঁহ মাংস আপোনাৰ মই আকৌ হাঁহ মাংস পিচটো মানে সদায় সৰু সৰু কৰি পেলাই খাই বেছি মানে ভাল লাগে, সেইটো কাৰণে হাঁহৰ পিচটো বহুত সৰু কৰিব দিছোঁ। এতিয়া ধুনীয়াকৈ আপোনাৰ কোমোৰা আৰু আলুটো মজাকৈ দি দিয়া হ'ব। যিহেতু টাইম হৈ গ'ল, মাংসটো ফ্ৰাই কৰা সুন্দৰকৈ হৈ গ'ল, বিলাহীটো আপোনাৰ লাষ্টত দিয়া হ'ব। এতিয়া ধুনীয়াকৈ কোমোৰা আৰু আলুটো মজাছে দি দিয়া হ'ব। দেখিলে সুন্দৰকৈ আপোনাৰ কোমোৰাটো দি দিয়া হৈ গ'ল। এতিয়া স্লাইড অলপ নিমখ ইয়াৰ ওপৰত জাষ্ট ছটিয়াই দিম। যিহেতু আপোনাৰ কোমোৰা আৰু আলুটো মানে অলপ গ্ৰেভি হ'ব লাগিবতো, সিজিব লাগিব সোনকালে, সেইটো কাৰণে সিজি মানে এতিয়া অলপ হিলাই মেলি ধুনীয়াকৈ আকৌ ঢাকনা লগাই দিয়া হ'ব। সুন্দৰকৈ এইফালে মাংস আপোনাৰ হৈ আছে। এতিয়া অলপ কাঁহীখন এইফালে অলপ গুচাই দিওঁ, কি হৈছে কালাৰটো চাই লওঁ। এইফালে কোমোৰা আৰু আলু দি দিয়া হ'ল ন, পূৰা ধোঁৱা হৈ গৈছে। এইফালে কোমোৰা আৰু আলু মজাকৈ সিজি আছে, অলপমান ধুনীয়াকৈ হিলাই দিওঁ, চাই লৈছোঁ সিজিছে নে সিজা নাই। ইয়াত যিহেতু অলপমান ৰেড চিলি দিব লাগিব কালাৰটোৰ কাৰণে, ভাইজান অলপমান ৰেড চিলিটো দিয়া, অলপ ৰেড চিলি দি দিওঁ ইয়াত। কেৰাহীত আপোনাৰ চাউণ্ড শুনিছোঁ, মানে চেৰেক চেৰেক কৰি আছে, চাউণ্ড হৈছে মানে বস্তুটো আপোনাৰ লাগি গৈছে। সেইটো কাৰণে ধুনীয়াকৈ এতিয়া আপোনাৰ বিলাহীটো ইয়াত দি দিয়া হ'ব। এইখন ধুনীয়াকৈ খুলি লওঁ, খুলি পেলাই ইয়াত ধুনীয়াকৈ বিলাহীটো দি দিয়া হ'ব আৰু মজা আছে। এইফালে দেখিলে ধুনীয়াকৈ আপোনাৰ মাংস মানে হৈ গ'ল আৰু কমপ্লিট। এতিয়া ধুনীয়াকৈ এনেকৈ গাঁত এটা খান্দি ল'ম। এনেকৈ ধুনীয়াকৈ গাঁত এটা খান্দি লৈ পেলাই কি কৰিম, ইয়াত যাদু এটা কৰিম, মানে এনেকৈ ধুনীয়াকৈ গাঁতটো খান্দি লৈ পেলাই তাত মানে এনেকৈ বিলাহীখিনি ভৰাই দিয়া হ'ব। মানে ধুনীয়াকৈ এনেকৈ বিলাহীটো এনেকৈ ভৰাই দিয়া হ'ব, আৰু বিলাহীটো ভৰাই ধুনীয়াকৈ এনেকৈ ঢাকি দিয়া হ'ব মাংস দি পেলাই। অলপ দেৰি পাছত আপুনি চাব ধুনীয়াকৈ বিলাহীটো গ্ৰেভি হৈ আছে, মজা আছে। তাৰপিছত ধুনীয়াকৈ অলপমান পানী দি দিয়া হ'ব, মজা আছে। এতিয়া চাব ধুনীয়াকৈ আপোনাৰ বিলাহীটো গ্ৰেভি হৈ গ'ল। এইটো দেখিছে ধুনীয়াকৈ, এইফালে বিলাহী এইটো চাওক ধুনীয়াকৈ পূৰা সুন্দৰকৈ বিলাহী এইফালে পূৰা গ্ৰেভি হৈ গ'ল, মজা আছে। এতিয়া ধুনীয়াকৈ অলপমান পানী দি দিয়া হ'ব, যিহেতু মাংসৰ জোখত ধুনীয়াকৈ পানীটো দি পেলাই ধুনীয়াকৈ ঢাকনা লগাই অলপমান উতলিব দিম, আৰু তাৰপিছত আমাৰ হাঁহৰ মাংস ৰেডি। পানী দিব লাগিব, পানীটো একদম জোখৰ পৰিমাণে পানীটো দি দিব লাগিব। পানীটো কি ব্ৰেণ্ডৰ হয় এইটো আপোনাৰ, কি ব্ৰেণ্ড এই কোল্ড পুৰে। এতিয়া আমি ধুনীয়াকৈ পানী একদম মজা আছে দি দিব লাগিব। দেখিছে সুন্দৰকৈ পানীটো জোখত দি দিয়া হ'ব। এতিয়া মজাকৈ পানীটো জোখত দি মেলি ধুনীয়াকৈ আমি ঢাকি দিম ধুনীয়াকৈ, যিহেতু আপোনাৰ পূৰা আধা লিটাৰ পানী দি দিছোঁ মজাকৈ। এতিয়া ধুনীয়াকৈ অলপমান হিলাই লওঁ, চাই লওঁ পানীটো কিমানটো জোখত পাইছে। আৰু অলপমান দিব লাগিব পানী, শ্লাইড। কালাৰ কিন্তু বহুত চালিয়া হৈছে ক'ব লাগিব দেই। পানী আৰু অলপমান দি দিছোঁ শ্লাইড। এতিয়া মজা। এতিয়া ধুনীয়াকৈ আপোনাৰ ঢাকি দিম, ঢাকি মেলি আৰু তলত পূৰা জুই ভৰাই দিম। আৰু এইফালে দেখিছে একদম সুন্দৰকৈ আপোনাৰ জুই জ্বলি আছে, মাংসত পূৰা একদম এনেকৈ উতলি আছে, দেখিছেনে? একদম পূৰা মাংস ধুনীয়াকৈ উতলি আছে, আৰু কালাৰো বহুত ধুনীয়া হৈছে। আৰু চৌকাটো কেনেকুৱা মানে আপোনাৰ টেকনিকত দিয়া হৈছে, মানে যিহেতু আপোনাৰ এইফালেদি এনেকৈ মাৰি এডাল দিয়া হৈছে, মানে এইফালে যাতে বস্তুটো এইফালে হাউলি পেলাই পৰি নাযায়, আৰু কাষতো এডাল মাৰি দিয়া হৈছে, আৰু এইফালে শিল এটা দিয়া হৈছে। মানে অলপ আনকমন মেইনটেনেঞ্চ কৰি পেলাই চৌকাটো আপোনাৰ বনোৱা হৈছে, আৰু সুন্দৰকৈ উতলি আছে। যিহেতু মাংসটো হোৱাৰ পাছত ধুনীয়াকৈ মই ঘৰলৈ যাম, ঘৰলৈ গৈ ধুনীয়াকৈ ভাতকেইটা লৈ আনিম, আৰু ভাতকেইটা আনি পেলাই ধুনীয়াকৈ তিনিজনে বহি মেলি মজাছে খাই দিম আৰু আজি খানাটো। সুন্দৰকৈ দেখিছে এইফালে মাংস সুন্দৰকৈ উতলি আছে দেই, একদম কালাৰটো বহুত বিউটিফুল হৈছে, মানে চালিয়া কালাৰ হৈছে। যিহেতু মাংস মানে আৰু ক'ব লাগিব
হাঁহৰ মাংস কালাৰ মানে আল্টিমেট হৈছে। এইফালে আপোনাৰ যিটো মানে আমাৰ এইফালে আপোনাৰ ছেফটি গাৰ্ড দি থোৱা হৈছিলে, ছেফটি গাৰ্ডটো মানে আপোনাৰ ভাগি পেলাই তলত জ্বলি গ'ল মানে উপায় নাই। আৰু এইফালে মাংস হ'বই হৈ গৈছে। এইফালে আপোনাৰ মই তলত যিহেতু মান ধনিয়াটো ধুনীয়াকৈ, যিহেতু আপোনাৰ এইটো মান ধনিয়াটো কাটি থোৱা হৈছে। এতিয়া লাষ্ট এণ্ডিঙত মান ধনিয়াটো সুন্দৰকৈ দি দিম। মান ধনিয়াটো দি পেলাই ধুনীয়াকৈ নমাই দিয়া হ'ব কেৰাহীখন। এতিয়া যিহেতু লাষ্ট আৰু হৈ আছে সুন্দৰকৈ, অলপ চিনেমেটিক চাওক, চিনেমেটিক। আপোনাৰ লাষ্ট টাইম সুন্দৰকৈ মান ধনিয়া যে মই কুটি থৈছিলোঁ, আপোনালোকে এইটো কি বুলি কয় নাজানো, এইটো আমাৰ এইফালে মান ধনিয়া বুলি কয়। এতিয়া মান ধনিয়াটো ধুনীয়াকৈ ওপৰত দি দিয়া হ'ব। দেখিছে ধুনীয়াকৈ মান ধনিয়া ওপৰত দি দিয়া হ'ল মজাকৈ, যিহেতু ইয়াৰ স্মাইলটোৱে মানে মজা লাগে। এইফালে মান ধনিয়া ওপৰত ধুনীয়াকৈ দি দিয়া হৈ গ'ল। আৰু এতিয়া ধুনীয়াকৈ কেৰাহীখন নমাই দিম আৰু মজা আছে, মাংস কমপ্লিট। একদম সুন্দৰকৈ মাংস হৈ গ'ল, ধুনীয়াকৈ নমাই দিলোঁ। দেখিছে পূৰা গৰম মানে বহুত গৰম। ধুনীয়াকৈ মাংস নমাই দিলোঁ। এতিয়া ভিতৰলৈ লৈ যাম, ধুনীয়াকৈ আমি তিনিজনে বহি মেলি খাম আৰু, যিহেতু ঘৰৰ পৰা গৈ ধুনীয়াকৈ ভাতটো লৈ আনোগৈ। এইফালে ভাবিলোঁ আপোনাৰ ধুনীয়াকৈ যিহেতু আপোনাৰ আমি বনালে মাংসও বহুত হ'ব। এইফালে আপোনাৰ ঘৰত আপোনাৰ ভাতটো বনাইছিলে চিষ্টাৰে, ধুনীয়াকৈ তাইলৈ মাংস অলপমান লৈ যাওঁ ভাবিছোঁ। এইফালে মাংস নিবলৈ যতন নাই, ধুনীয়াকৈ দেখিছে কেৰি বেগ এটাত আপোনাৰ এইফালে তলত ডিছ পাৰি লৈছোঁ ধুনীয়াকৈ। ইয়াতে ধুনীয়াকৈ লৈ মেলি যাম আৰু মজা আছে। ঘৰৰ পৰা আহোঁগৈ ধুনীয়াকৈ, যিহেতু আপোনাৰ ভাতটো লৈ আহোঁগৈ, টাইম হৈ গ'ল। সুন্দৰকৈ আপোনাৰ ভাতটো গৈ পেলাই ধুনীয়াকৈ ঘৰৰ পৰা লৈ আহোঁগৈ। আৰু আপোনাৰ ধুনীয়াকৈ খাবও হৈ গ'ল, যিহেতু 10টা বাজি গ'ল। এইফালে ভণ্টি আপোনাৰ ভাত চাত ধুনীয়াকৈ বনাই থৈ দিছে, মজা আছে। এতিয়া যাওঁ ধুনীয়াকৈ ঘৰৰ পৰা ভাতটো মজাকৈ লৈ আহোঁ। একদম ধুনীয়াকৈ আপোনাৰ ঘৰৰ পৰা ভাত চাত আনি মেলি আমাৰ সকলোখিনি ৰেডি হৈ গ'ল। যিহেতু আপোনাৰ এতিয়া টাইম বাজি গ'ল আপোনাৰ ৰাতি 11টা। এতিয়া সুন্দৰকৈ আমি ভাতটো আপোনাৰ ৰেডি কৰোঁ আৰু। এফালে বাৰীৰ পৰা ধুনীয়াকৈ নেমু এটা ছিঙি লওঁ, আৰু নেমু এটা ছিঙি পেলাই ধুনীয়াকৈ ভাত চাতখিনি ৰেডি কৰি মেলি খাওঁ আৰু। দেৰি হৈ গৈছে, ভোকো লাগিছে আৰু মজাকৈ আপোনাৰ আহি গ'লোঁ। এইফালে এডাল দেখিছে, এডাল মানে এনে জপনা টাইপত দি থোৱা হৈছে আৰু। এইফালে নেমু এটা মজাকৈ ছিঙি লওঁ। আজি যিহেতু আপোনাৰ বান্দৰে গোটেই লোকচান কৰি দিলে। এজোপা তিয়ঁহৰ গছজোপা আছিলে, গোটেই আজি বান্দৰে আপোনাৰ মানে চফা, তিয়ঁহো বহুত লাগি আছিলে, বান্দৰে চফা আপোনাৰ মানে ভাঙি মেলি খতম, এদাই কৰি দিলে। সেই ধুনীয়াকৈ নেমু এটা ছিঙি লওঁ বিচাৰি মেলি, সেইটো পাই গ'লোঁ। দেখিছে ধুনীয়াকৈ লাগি আছে, এইটো মজাকৈ ছিঙি লওঁ, বছ হৈ যাব। 3জন মানুহ আছোঁ, 3জন মানুহৰ কাৰণে জোখত হৈ যাব, মজা হৈ গ'ল। ধুনীয়াকৈ নেমু চেমু ছিঙা। এতিয়া চাংঘৰত উঠি লওঁ, এতিয়া আৰু ৰেডি কৰিব লাগে আৰু, দেৰি কৰি লাভ নাই আৰু মজাকৈ। সুন্দৰকৈ আমাৰ একদম 3 ভাগ ৰেডি কৰি ল'লোঁ। যিহেতু আপোনাৰ ঘৰৰ পৰা মাছ এটা দি পঠিয়াইছিলে, মাছটো আপোনাৰ লৈ আহিলোঁ লগতে। এইফালে মই মানে ভাত অলপ কমকৈ খাওঁ, সেইটো কাৰণে আপোনাৰ কমকৈ লৈছোঁ। এইফালে নেমু চেমু ধুনীয়াকৈ লৈ ল'লোঁ। এইফালে আপোনাৰ 2জন বন্ধু এইফালে দুফালে বহি আছে, একদম মজা আছে। এইফালে তেওঁলোকলৈও ধুনীয়াকৈ ভাতটো ৰেডি কৰি দিলোঁ। আৰু এইফালে অলপ বুটৰ চাটনি আছে মজাকৈ, এইফালে সি মাছ নাখায় বোলে। এইফালে ধুনীয়াকৈ আৰু ৰেডি কৰিলোঁ। এতিয়া 3জনে বহি ধুনীয়াকৈ মজা আছে খাই দিওঁ আৰু, নে কি কয়? হয় বন্ধু। অঁ আজি অনুভৱটো কেনেকুৱা? মজা লাগিছে। হা? খানা খাই ঠিক আছে। এইফালে আমাৰ ভাইজানৰ মজা ভাইজান, খানা বহুত টেষ্টি হৈছে। হা মজা লাগিছে, টেষ্টি হৈছে। চাটনিকণ মজা লাগিছে, বুটৰ চাটনি মজা মজা ন? ঠিক আছে, খাই থাকা আৰু দেই। তুমি মাছ নোখোৱা ন? মাছটো মাংস থাকিলে খাবলৈ মন নাযায়। ঠিক আছে ঠিক আছে, অ'কে। মাছ লৈ লৈছোঁ দেই, তুমি নল'লা। হাঁহ মাংস থাকোঁতে আৰু মাছ খায়নে? অ'কে 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 অ'কে। গুড মৰ্ণিং গাইজ। যিহেতু আপোনাৰ ৰাতিপুৱাই গ'ল দেখিছে, সেইফালে আপোনাৰ কালি ৰাতি আৰু ভাত চাত খাই ধুনীয়াকৈ শুই গ'লোঁ। ভিডিঅ' কৰাত নহ'লগৈ, মানে টাইম নহ'লগৈ।
চ' টোপনি লাগিলে সেইটো কাৰণে ধুনীয়াকৈ শুই থাকিলোঁ আৰু এতিয়া ৰাতিপুৱালৈ চাওক এবাৰ ৰাতিপুৱা পৰিৱেশটো ধুনীয়াকৈ দেখিছে এইফালে ধুনীয়াকৈ বাইক চাইক উলিয়াই ল'লে ভাইজানহঁতে যাবৰ কাৰণে তেহেঁতি ৰেডি হৈ গ'ল যিহেতু তেহেঁতৰ ঘৰ অকণমান আপোনাৰ দূৰত কালি ৰাতি ইয়াতে আমি থাকিলোঁ আৰু ইয়াতে ধুনীয়াকৈ শুই থাকিলোঁ এইফালে ভাইজানহঁত আছে ভাইজানহঁতক ধুনীয়াকৈ চাহ তাহ খোৱালোঁ এতিয়া ধুনীয়াকৈ ভাইজানহঁত যাবগৈ আৰু এইফালে সুন্দৰকৈ খানা চানা খাই মেলি কমপ্লিট এইফালে ৰাতিপুৱাই দিলোঁ ইয়াতে থাকিলোঁ ভাবিছোঁ আজিৰ ভিডিঅ'টো আপোনাৰ ইমানতে খতম কৰোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব মোৰ এডভেঞ্চাৰ লাইভ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নিউ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে চ' অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বাই বাই জয় আই অসম।